নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব চেনেল। মাতটো অকণমান বেয়া হৈছে আৰু এই ঘাটটো ধৰিব পাৰিছেনে বাৰু? এইটো হৈছে ধূনাগুৰি ঘাট। আজি আমি গৈছিলোঁ ধূনাগুৰি ঘাটৰ পৰা মাজুলী ঘাটলৈ আৰু বেছি নগ'লোগৈ বাৰু বেছি দূৰ। তাৰপৰা এইফালে আছে আমাৰ এই ছাৰ, এইফালে আমাৰ বাইদেউগৰাকীয়ে। আৰু এই ঘাটটো দেখিছেনে? বহুতে চিনিও পাইছে বাৰু। এই ঘাটটোত অহা যোৱা প্ৰায় কৰিয়ে থাকে। আমাৰহে যোৱা হোৱা নাছিলে। ইমান ওচৰতে থাকিও যোৱা হোৱা নাছিলে। সেইটো বুলি আজি বোলো তেওঁ যোৱাৰ আগতে এবাৰ বোলো ঘাটটো দেখুৱাই দিয়াংগে কেনেকুৱানো। তাৰপিছত এইফালে আমি ফটোশ্বুট কৰি ল'লোঁ অকণমান, আৰু ঘাটলৈ আহিছোঁ বুলি অকণমানতো সেইটো দেখুৱাবই লাগিব ন, শ্ব' অফটো কৰিবই লাগিব মানুহৰ আগত। সেয়া আৰু কৰিলোঁ, এনেকৈ ফটোশ্বুটো অলপ মাৰিলোঁ। তাৰপিছত এয়া এই নাওখনৰ ভিতৰত থকা কেবিনটো বৰ বিশেষ ডাঙৰ নহয়। নাওখন ডাঙৰ নহয় বাৰু, আমি সৰুখনতে উঠিছিলোঁ এইফালে ধূনাগুৰি ঘাটত চলাখন। আৰু এইফালে এয়া দেখিছেনে, এয়া লাইফ জেকেট। আগতে ইমানকৈ নাথাকে, এতিয়া আজিকালি থাকিবলৈ লৈছে। আজিকালি ঘটনাবোৰৰ কাৰণে লাইফ জেকেটবিলাক ৰাখিবলৈ লৈছে নাৱৰীয়াসকলে। আৰু এয়া দেখিছেনে, এইফালে এই দুটা বনৰীয়া হাঁহ বুলি কৈছে, মই বাৰু চিনি নাপাওঁ, এওঁ কৈছে। আৰু এয়া দেখিছেনে প্ৰাকৃতিক সৌন্দৰ্য কিমান। পানী এতিয়া বাৰু কমি আছে, পিছত পানী বাঢ়িলে অকণমান যাবলৈ অসুবিধা হয়। সোঁতো বহুত বাৰু দেই, মই প্ৰথম গৈছোঁ, হ'লেও ভাল লাগিছে মানে গৈ। সোঁত বহুত সোঁত। আৰু আমি যোৱাকণ আমি ৰেকৰ্ড কৰিবলৈ নাপালোঁ বাৰু, মানে অকণমান অসুবিধা হ'ল, সোনকালে গ'লোঁ যে। আৰু তাৰ পৰা আহি এয়া আমি গ'লোঁ মামা থকা ঠাইলৈ। মামা ষ্টেচনৰ পৰা অলপ এইফালে ক্ৰচিঙত থাকে মামা। আৰু এয়া তেনেকৈ আমি গোটেইখিনিয়ে মিলি পেলাই মামা ওচৰলৈ গ'লোঁ। তাৰপিছত খানা খোৱা নিচিনাই হ'ল আৰু পিকনিক খোৱা নিচিনা টাইপৰ ধৰ। তাৰপিছত এয়া ট্ৰেইনখন কাষেদি গৈছিলে, তাকে বোলো অকণমান ভিডিঅ' শ্বুট কৰি দিয়া। তাৰপিছত তেওঁ ভিডিঅ' শ্বুট কৰি দিলে বাৰু। তাৰপৰা দেখিবলৈ কিন্তু বহুত লাহে লাহে যোৱা নিচিনা লাগিছে, কিন্তু বহুত স্পীডত গৈছে। আৰু প্ৰায় মানুহবিলাক সেইকাৰণেই হয়তো এক্সিডেণ্ট হৈ থাকে, যে বহুত আঁতৰতে আছে বুলি ভাবে আৰু ট্ৰেইনখন গৈ একদম তেওঁলোকৰ মুখৰ আগতে ওলায়। সেইকাৰণে অকণমান সাৱধান হওক, বস্তুবোৰ অকণমান, গাড়ী হওক ট্ৰেইন হওক যিয়ে নহওক, অকণমান মানুহবিলাক সাৱধান হ'ব লাগে। সেইকাৰণে নিজৰ বাবে, আনৰ বাবে নহ'লেও নিজৰ বাবে অকণমান, নিজৰ প্ৰতি যদি তেওঁলোকৰ মোহ আছে জীৱনটো জীয়াই থাকিবলৈ আৰু কিবা কৰিবলৈ যদি তেওঁলোকৰ ইচ্ছা আছে, সেইকাৰণে নিজৰ জীৱনটোলৈ চাওক। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'কেইটাত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।